টেঙা বুলি শুনা পালে জিভাৰ পানী নপৰাকৈ থাকিব নোৱাৰি নহয়নে? নমস্কাৰ, ৱেলকাম টু মাই কুকিং চেনেল ফ্ৰম মাই কিটচেন। শীতৰ ঠাণ্ডা আৰু মিঠা সময়ত টেঙা ওলাইছে। আজিৰ ভিডিঅ'টো সেই প্ৰতিজন ব্যক্তিৰ বাবে যিজনে টেঙা খাই ভাল পায়। পিছে ল'ৰা-ছোৱালী বুলি একো কথা নাই, টেঙা বুলি ক'লে সকলোৰে জিভাৰ পানী পৰে। আমাৰ ঘৰৰ সৰু বৌজনীয়ে টেঙা খাই বহুত ভাল পায়। বজাৰত জলফাই ওলাইছে বুলি কিনি আনিলে। এদিন পিটিকা বনায়ো খালে। পিছে আম্মাই আচাৰ বনাম বুলি কোৱাত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। ৰেচিপিটোত অলপ বেলেগ ধৰণে বনাইছে। ভিডিঅ'টো চাব পাৰে প্ৰচেছটো। প্ৰথমতে কেৰাহীত সৰিয়হৰ তেল গৰম হ'বলৈ দি তেজপাত দুটুকুৰা দিছে। তাৰপিছত পিঁয়াজ দি ভালদৰে ভাজি লৈছে আৰু আধা ভজা হোৱাৰ পিছত জলফাই টেঙাখিনি ঢালি দিছে। জলফাইখিনি অলপ সিজিব দি বহুত কেইটা কেঁচা জ্বলাও দিছে। লগতে মছলাও এড কৰিছে। মছলাৰ ভিতৰত হালধিৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, জ্বলা গুড়ি, লগতে কাশ্মীৰী মিৰ্চ পাউডাৰটো এড কৰিছে। গোটেইখিনি মছলা জলফাইৰ লগত মিলি যোৱাৰ পিছত গুড় দিছে। ইয়াত খেজুৰৰ গুড় ব্যৱহাৰ কৰা হৈছে। খেজুৰৰ গুড়টো দিয়াৰ পিছত কালাৰটো বহুত ধুনীয়া আহিছে। গুড়খিনি ভালদৰে মিলি যোৱালৈকে ভালকৈ লাৰি দিব দিছে। গেছটো অলপ ল' ফ্লেম কৰি দি টেঙাখিনি সিজিব দিয়া হ'ল। জলফাইখিনিৰ লগত গুড় ভালদৰে মিলি যোৱাৰ পিছত শুকান জ্বলাও এড কৰিছোঁ। ইমান জ্বলা দিয়াৰ পিছতো আচাৰৰ মিঠা ভাৱটো অহাৰ বাবে অলপ চেনি এড কৰা হৈছে। গুড় দিয়াৰ বাবে ইমান জ্বলা দিয়াৰ পিছতো টেঙাখিনি বেছি জ্বলা হোৱা নাই দেই। মোৰ বাবে ভালেই হৈছে, কিয়নো মই জ্বলা খাব নোৱাৰোঁ। মছলা, গুড়, টেঙাৰ লগতে ভালদৰে মিলি যোৱাৰ পিছত ভিনেগাৰ এড কৰিছে। শেষৰ ফালে আম্মাই পাঁচফোৰণ মছলা, যিটো আমাৰ অসমৰ প্ৰতিটো কিটচেনত থাকে, পাঁচফোৰণ মছলাৰ গুড়িটো দিছে যাতে স্মেল আৰু টেষ্টটো ভাল হয়। আজিৰ আচাৰৰ গল্পটো ইয়াৰে সামৰিছোঁ। আচাৰৰ গল্প কওঁতে মোৰহে জিভাৰ পানী ওলাই গ'ল। ৰেচিপিটো পিছে ভাল লাগিলে ট্ৰাই কৰিব। কিবা সুধিব থাকিলে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। হেয়াৰ ইজ দ্য ফাইনেল লুক। থেংক ইউ।